পুৱতি নিশা জুবিন গাৰ্গৰ সমাধিস্থলীত উত্তপ্ত পৰিস্থিতি। শ্মশানস্থলীত জুবিন অনুৰাগীক সেৱা কৰিবলৈ যোৱাত বাধা আৰক্ষীৰ। তাৰ পিছতে সৃষ্টি হয় অনাকাংক্ষিত পৰিৱেশৰ। জুবিন অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হয় কৰ্তব্যৰত আৰক্ষী বিষয়া। #জাষ্টিছ ফৰ জুবিন দা ধনীয়ে উত্তাল হয় সমাধিস্থল। পৰৱৰ্তী সময়ত অনুৰাগী আৰু আৰক্ষীৰ বুজাবুজিত শান্ত হয় পৰিৱেশ। বাহিৰত যাওঁ বাহিৰত আমাৰ কথা আপোনালোকে শুনিলে কাক শুনাম আহি আছে গৈ আছে যদি ছটা বজাৰ পৰা মানুহখিনি ইয়াতে গেডাৰিং কৰিব লগা হল হয় মানুহখিনি সাধাৰণ জনতাখিনি ঠিক আছে ইয়াতে কিন্তু ইমানতে মানুহ নাথাকিল আপোনাৰ কথা কিন্তু মই জাষ্ট উদাহৰণ আপুনি যোনখিনি কথা কৈছে ছাৰ একদম 100% আপোনাৰ কথাটো ৰাইট। সকলোকে ৰিকুৱেষ্ট কৰি কৈছোঁ মই বোলে আপোনালোকে প্লিজ বাহিৰত বলক কৈ আছোঁ এতিয়া কৈ আছোঁ আমি ভিতৰত যোৱা হোৱাই নাছিলোঁ আপোনালোক অহাৰ কাৰণে আপোনাক মাতিব মাতি নিব আহিছোঁ আপোনালোকে কি বিচাৰিছে